বহুত বহুত বেছি মৰম মোৰ বা মইতো একদম ভাবাই নাছিল নিজৰ কাৰণেও ভাল হ'ব বেলেগেও চাব পাৰিব আৰু প্লাছ মোৰ ফিউচাৰলৈকে এইটো মোৰ হিষ্ট্ৰী হিচাপে এটা থাকিও যাব ইউটিউবত তো সেইটো এটা ভাল হ'ব বহুত বেছি সাহস গোটোৱাৰ পিছত মই প্লেটফৰ্মটোত আপোনালোকলৈ নমস্কাৰ আৰু বহুত বহুত বেছি মৰম মোৰ অন্তৰ ফালৰ পৰা যাচিলোঁ ফাৰ্ষ্ট অফ অল মই ক'বলৈকে বিচাৰোঁ যে এইটো মোৰ এটা ফাৰ্ষ্ট ভিডিঅ' হয় ফাৰ্ষ্ট ইউটিউব ভিডিঅ' হয় আৰু ছেকেণ্ড অফ অল হ'ল মই বহুত বেছি একচুৱেলি সাহসৰ পিছতহে মই ইয়াতে একচুৱেলি ভিডিঅ'টো বনাবলৈ ষ্টাৰ্ট কৰিছোঁ নহ'লে বা মইতো একদম ভাবাই নাছিলোঁ একচুৱেলি মই এইটো কৰাৰ কাৰণে মোক বহুতে মানে সাহসো দিছে যিহেতু মানে এনেকৈ টাইমটো পাছ হৈ যায় এনেই বেকাৰ থাকোঁ তো মানে বেকাৰ নাথাকোঁ মানে কিছুমান মানে এনেকুৱা মানে মমেণ্ট আছে ন যিবোৰ আপোনাৰ মানে এনেই মানে টাইমবোৰ মানে নষ্ট হৈ যায় ৰিল চাওঁতে কিবা কৰোঁতে এনেই টাইমবোৰ নষ্ট হৈ যায় তো তাতকৈ ভাল নিজৰ লগতো ব্যস্ত থকা হ'ল প্লাছ মই ইউটিউব ভিডিঅ'টো বনালে নিজৰ কাৰণেও ভাল হ'ব বেলেগেও চাব পাৰিব আৰু প্লাছ মোৰ ফিউচাৰলৈকে এইটো মোৰ হিষ্ট্ৰী হিচাপে এটা থাকিও যাব ইউটিউবত তো সেইটো এটা ভাল হ'ব চ' সৰু সৰু মমেণ্টবোৰ ক্লিপ হিচাপে যদি ৰাখি থৈ দিওঁ নিজৰ কাৰণেও ভাল প্লাছ বেলেগেও যদি কিবা শিকিব পাৰিলে সেইটোও মোৰ কাৰণে ভাল তো সেইটোৰ কাৰণে মই একচুৱেলি আজি বনাবলৈ ল'লোঁ এটা ভিডিঅ' মই একচুৱেলি মানে মোৰ একো এনেকুৱা টপিক নাই মোৰ হাতত তথাপিও মই ভাবিলোঁ যে নাই ইমান দিন যিহেতু বহিলোৱে তো মই বনাই থৈ দিওঁ আৰু কিবা এটা এনেকৈ বনাই থৈ দিওঁ বেলেগ একো টপিকটো মোৰ হাতত নাই এতিয়া বাট মই ভাবিছোঁ ট্ৰেভেল ফুড প্লাছ ধৰক আপোনাৰ মোৰ ডেইলি লাইফষ্টাইল তেনেকুৱা ধৰণৰে মই বনাবলৈকে চেষ্টা কৰিম বিশেষ আৰু কিবা যদি জানিবলগীয়া থাকে হিষ্টৰিকেল হওক বা কিবা এনেকুৱা যদি থাকে তেতিয়াহ'লেতো মইতো আপলোড কৰিমেই কাৰণ সেইটোতো বেছি ইম্পৰ্টেণ্ট হয় জনাটো চ' আজিতো তেনেকুৱা একো নাই তথাপি মই এটা এনেই জাষ্ট ষ্টাৰ্ট কৰি থলোঁ আৰু নহ'লে বহুত মানে ষ্টাৰ্ট নকৰিলে একচুৱেলি কেনেকুৱা হয় মানে মানে নকৰোঁ নেকি একো টপিক পোৱা নাই কিন্তু আজি মই ভাবিলোঁ একো টপিক হওক বা নহওক মই আজি বনাবই লাগিব যেনেকেই হওক তো মই ভাবিলোঁ আজি বনাই থৈ দিওঁ যেনেকৈ হওক কিবা টপিক ওলালে মই তেতিয়া আকৌ আপলোড কৰি দিম তেতিয়া মই একচুৱেলি বনাবলৈকে মোৰ সুবিধা হ'ব নহ'লে মোৰ ভাবোঁতেই দিন যায় মই বনাব লৈছিলোঁ একচুৱেলি মোৰ কোনোবা দিনতে কিন্তু মই ভাবোঁতে আজি মোৰ 2023 অক্টোবৰ মাহ পালেহি চ' মই ভাবিছোঁ যে আপোনালোকক সুধি লওঁ তাৰ কাৰণে ভিডিঅ'টো বনোৱাৰ নিচিনাই হ'ল ক'ব পাৰি আৰু তো আপোনালোকে কমেণ্টত জনাব মোক তেতিয়া মই কমেণ্টবোৰ পঢ়িলে গম পাম যাৰ টপিকটো মোৰ মানে ভাল লাগে সেইটো টপিকতে মই বনোৱা ষ্টাৰ্ট দিম ভিডিঅ' প্লাছ আৰু তো এনেই ভিডিঅ' টপিক বাৰু আছে মোৰ লগত কিন্তু এতিয়া নাই বৰ্তমান চ' মই বনাম বাৰু লাহে লাহে বনাম মোৰ এটা টপিক আছে কিন্তু অলপমান দিন লাগিব সেইটো টপিক মানে সেইটো দিনলৈকে মানে গ'লেহে মই সেই টপিকটোৰ ওপৰত ভিডিঅ'টো বনাবলৈকে পাৰিম আৰু নেক্সট ভিডিঅ'ত লগ পাম আজি জাষ্ট এটা ষ্টাৰ্টিং ভিডিঅ'হে বনালোঁ মই টপিক আপোনালোকে যদি কমেণ্ট কৰি দিয়ে দেন টপিকটো বিচাৰি পাম প্লাছ মই ভিডিঅ'টো বনাবলৈকে মোৰ ইজি হ'ব চ' আজিলৈ এৰিলোঁ বাই আৰু এটা কথা কি কৰিব ছাপোৰ্ট কৰিব দেই বাই 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 ভাত খাওঁ